শুনিছেনে? কোৱা কিয় মাতিছিলা? শাহু মায়ে ফোন কৰিছিলে, আজি দুয়োকে মাতিছে। হয় নেকি? যাব লাগিব তেতিয়া, বহুত দিন আমাৰ যোৱা হোৱাই নাই। তুমি ওলাই কৰি লোৱাগে যোৱা, মাইকী মানুহ এনেও ওলাওঁতে বহুত সময় লাগে। ঠিক আছে দিয়া, মই ওলাওঁগে। মানুহজনী এইফালে আহাচোন। গৈছো ৰ'ব। কিয় মাতিছিলে এতিয়া কওক। বহুত দিন হ'ল পুৰণা ঘৰখনলৈ যোৱাই নাই, আজি যাওঁ ব'লা। মাও অকলে আছে, গ'লে ভাল পাব, দুদিনমান থাকিও আহিব পাৰিম। মা আহে যদি লৈ আহিম, ইয়াতো কেইদিনমান থাকি যাবহি। হ'ব বাৰু। তুমি সোনকালে কামকেইটা কৰি ওলাই লোৱা, দেৰি নকৰিবা। ঠিক আছে, মই কামকেইটা কৰি মেলি ওলাওঁগে। যোৱা। মা ঘৰত আছানে? আছো, গৈছো ৰ'বা। আহি পালা তোমালোক? আহা বহি লোৱাহি, ইমান দূৰ আহিছা, ভাগৰ লাগি গৈছে চাগে তোমালোকৰ। হ'ব মা, আমি ভিতৰতে অকণমান ৰেষ্ট লওঁগে। ঠিক আছে যোৱা, মই তোমালোকৰ বাবে খোৱা যোগাৰ কৰোঁগৈ। মা এই আমি আহিছোঁ, ঘৰত আছানে? তহঁত দুটা মাৰলে আজি ভাল মনত পৰিলে। নহয় মা, তোমালৈ বৰকো মনত পৰে। হাতত পইচা নাই কাৰণে আহিবই পৰা নাছিলোঁ। মা ভালে আছেনে আপুনি? ভালেই দে, আজি তাকে মোৰ সৰু পোনা আৰু সৰু বোৱাৰী আহিছে, দুইটাকে ফোন কৰি মাতি পঠিয়াইছোঁ মই। কেতিয়া পালেহি ভাইটিহঁত? ভালেই হ'ল, বহুত দিনৰ মূৰত আজি সিহঁতক দেখিবলৈ পাম। তহঁতি পিছে আজি থাকিবিনে যাবিগে? মা আমি কেইদিনমান থকাকে আহিছোঁ, লগত আপোনাকো লৈ যাবলৈ আহিছোঁ। তহঁতি এনেই আহিব নাপালি, আজিহে আহিবলৈ পালি। মই মোৰ সৰু পোনা সৰু বোৱাৰীৰ লগত চহৰলৈ যাম। তহঁত মই সৰু পোনা সৰু বোৱাৰীক খাবলৈ দিওঁগৈ। হেৰি, আমাক মায়ে কিয় অচিনাকি মানুহৰ নিচিনা কৰিছে বাৰু? মায়ে আগৰ পৰাই সৰু পোনাক ভাল পায়। হ'লেও আৰু দিয়কচোন, আমিওতো আহিছোঁ ন ইমান দিনৰ মূৰত, মাক লৈ যাবলৈও আহিছিলোঁ। তথাপিও মায়ে আমাক ভালকৈ বুলিও কোৱা নাই ভিতৰলৈ। হ'ব দিয়া, ধৰি নাথাকিবা, এইখন আমাৰো নিজৰে ঘৰ। ব'লা আমি নিজেই সোমাই যাওঁ ভিতৰলৈ। পাকঘৰত ময়ো অলপ সহায় কৰি দিয়ক। কৰ যদি কৰ, মই আগতো কাম কৰিবলৈ কোৱা নাই। হ'ব মা। মা খাবলৈ কি বনাইছে? বৰ ভোক লাগিছে। আহা বোৱাৰী, মই তোমাৰ কাৰণে খাবলৈ বনালোগে। ভালে আছানে বোৱাৰী? ভাল। তোমালোকৰ ভালনে? এমাহ ওলাব আমাৰ লগতে চহৰখন চাই আহিবগৈ পাৰিব। দাদাকো ক'ব। সিহঁত যাবলৈ কোনো দৰকাৰ নাই বোৱাৰী, মই যাম তোমালোকৰ লগত। নহয় মা, আপুনিও ওলাব। দাদা বৌ চাই আহিবগৈ চহৰখন ইমান দিনৰ মূৰত। নেলাগে দিয়া বোৱাৰী, আমি পিছে পৰে যাম কেতিয়াবা। ইহঁততো যাবলৈ হাতত পইচাই নাই, ক'ৰ পৰা যাব? ব'লা বোৱাৰী, মই তোমাক খাবলৈ দিওঁগৈ। বৌ শুনকচোন। বোৱাৰী কোৱা। আপুনি মাৰ কথা ধৰি নাথাকিব বৌ। মা কেলে জানো এনেকুৱা, সৰু পুতেকক ইমান ভাল পায় আৰু ডাঙৰ পুতেকক দেখিবই নোৱাৰে। হ'ব দিয়া বোৱাৰী, একো নাই, মই এইবোৰ ধৰি থকা নাই। আমাৰ হাতত টকা পইচা নাই যে, দুটকামান টকা পইচা লৈ ধনী হ'ব পৰা হ'লে মায়ে আমাকো মৰম কৰিলেহেঁতেন। সৰু বোৱাৰী, তোমাক মই খাবলৈ উলিয়াই দি থৈছোঁ নহয়, আকৌ ইয়াত কিয় ৰৈ আছা? মা ইমান দিনৰ মূৰত ঘৰৰ গোটেইকেইটা মানুহ গোট খাইছোঁ, একেলগতে খাওঁগৈ আজি ব'লক। কোনো দৰকাৰ নাই, আমি তিনিটা খাওঁগৈ, সিহঁত দুটাই পিছত খাই থাকিব নিজে নিজে। বোৱাৰী তোমালোকে খোৱাগে যোৱা, দাদা মই পিছতে খাম। আহা বোৱাৰী, মই সৰু পোনাক ডাইনিঙতে দি থৈ আহিছোঁ।